যে কবাৰ পৰা খেদি যোৱা মানুহবোৰক কলৈ পঠিয়ায় আম লোক নেই জানতে কহা মে ভেজিগা এইটো চৰকাৰৰ ব্যৱস্থাৰ কথা মই আদালত নহয় মই চৰকাৰ নহয় আমি নাগৰিক সমাজ আমি ছাত্ৰ সমাজ আমিয়ে যদি আজিৰ দিনত প্ৰশাসন আমাৰে আৰক্ষী আমাৰে আইনী যদি আমাৰে হয় তেতিয়াহ'লে আমি সব আমিয়ে কৰিব পাৰোঁ যেতিয়া আইনী ব্যৱস্থা প্ৰশাসন ব্যৱস্থা আৰক্ষী বিভাগৰ প্ৰয়োজন পৰে আমি আমাৰ আজিৰ নাগৰিক সভাৰ জৰিয়তে আমি আহ্বান জনাম ইয়াৰ পৰা যিসকলক বিতৰণ কৰে আপোনালোকে কোনটো জেগালৈকে নিয়ে নিয়ক আমি অৰুণাচললৈকে অৰুণাচল চৰকাৰকো আমি আহ্বান জনাম বা অনুৰোধ জনাম আমাৰ নাগৰিক সমাজৰ সিদ্ধান্ত আমি অৰুণাচল চৰকাৰকো জনাম যাতে আপোনালোকেও অৰুণাচলৰ গেটৰ পৰা পাৰ হৈ অৰুণাচলৰ ইয়াৰ পৰা বিতৰণ কৰা মানুহবোৰক যাতে সংস্থাপন কৰাৰ ব্যৱস্থা যাতে নকৰে তাৰ কাৰণেও আমি আহ্বান জনাম সেই কামে আমি কৰিব পাৰোঁ সেই কামৰ উপৰি আমি চোকা দৃষ্টি নজৰ ৰাখিম যে আমাৰ অঞ্চলত থকা মানুহবোৰক ইয়াৰ পৰা বিতৰণ কৰাৰ পাছত ইয়াৰ পৰা এভেকশ্যন কৰাৰ পাছত কোনোবা আমাৰে নিজৰ মানুহে আমাৰে নিজৰ নাগৰিক সমাজে আমাৰে নিজৰ জনগোষ্ঠীৰ আমাৰ নাগৰিক সমাজৰ মাজৰ পৰা কোনোবাই ৰক্ষণাবেক্ষণ দিছে নেকি তাৰ আইনী ব্যৱস্থাৰ কথাও আজি এই আমাৰ নাগৰিক সমাজে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে নহ'লে বিশেষভাৱে মই ক'ব বিচাৰিছোঁ ইয়াততো সোণোৱাল ছাত্ৰ সন্থা কোচ ৰাজবংশী গোৰ্খা ছাত্ৰ সন্থা বা আছু AJYCP বড়ো ছাত্ৰ সংগঠনে নকৰে এইবোৰ কাম আমাৰে ল'ৰাবোৰে আৰম্ভ কৰিব তোৰতো বচাই দিম চিন্তা নকৰিবি সেইসকলক মই অনুৰোধ কৰিব বিচাৰিছোঁ বিশেষভাৱে সেইসকল মোৰ সতীৰ্থক এইবাৰ মই সতৰ্ক কৰিব বিচাৰিছোঁ ইয়াত এক NCO কাকো এৰা নহ'ব এইবাৰ এক NCO যোনে তাতে হাত লগাব কাৰোবাক ৰক্ষণাবেক্ষণ কৰাৰ কাৰণে অবৈধ দখলদাৰী মিয়াসকলক যিসকলে ৰক্ষণাবেক্ষণ দিব বিচাৰিব সি ছাত্ৰ সমাজৰে আমাৰ সতীৰ্থ হওক সি নাগৰিক সমাজৰে আমাৰ মুৰব্বী হওক এখেতসকলক মই টানি অনুৰোধ জনাব বিচাৰিছোঁ এই কাম এইবাৰ নকৰিলে এই চৰকাৰখনে এটা ভাল পদক্ষেপ লৈছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহ সুৰক্ষা কৰা BGRসমূহ সুৰক্ষা কৰা ফৰেষ্ট ৰিজাৰ্ভসমূহ সুৰক্ষা কৰা সেই সুৰক্ষা কৰা কামৰ আজি এভেকশ্যনৰ কাম আৰম্ভ কৰিছে এই সুযোগতে যদি জুনাইৰ পৰা আমি মুৰকং চেলেক্ট ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা যে অবৈধ দখলকাৰীসকলক যদি আমি এভেকশ্যন কৰাব নোৱাৰোঁ সকলোৱে মিলি তাৰ আৰু এটা সুযোগ আমাৰ দিনত আৰু নাহিব মোৰ এটা কথা মনত আছে জুনাই সমষ্টিৰ মাননীয় বিধায়ক মহোদয় কেতিয়াবা ৱৰ্কশ্বপত বা মিটিঙত কোৱা শুনিছোঁ আমি যে এদিন হৰিৰাম পেগুৱে আৰম্ভ কৰিছিলে এভেকশ্যনৰ কাম কবচাপৰিৰ পৰা যিসকল আমাৰ ইয়াত প্ৰিন্সিপাল ছাৰো বহি আছে ইয়াত কাৰমুক পেগুৰ পৰা আৰম্ভ কৰি আমাৰ অতুল পেগুৰ পৰা আৰম্ভ কৰি মূলা পেগুৰ পৰা আৰম্ভ কৰি বহি আছে এখেতসকলৰ দিনত এভেকশ্যন কৰা আৰম্ভ কৰিছিলে যোনদিনাই এভেকশ্যন কৰি ঘূৰি অহাৰ লগে লগে ইয়াৰ ট্ৰেন্সফাৰ অৰ্ডাৰ বদলপুৰলৈকে পাই গ'ল বুলি কথা শুনিছোঁ মানে চৰকাৰী ব্যৱস্থাপনাই যোনদিনাই অবৈধ বাংলাদেশী মিয়াসকলক হাত লগায় সেই সময়ত আমাৰ খিলঞ্জীয়া অফিচাৰসকলক ট্ৰেন্সফাৰ কৰাৰ কাম এটা সময়ৰ চৰকাৰে কৰিছিলে কিন্তু এইবাৰৰ চৰকাৰখনে এই খিলঞ্জীয়া সুৰক্ষা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ সুৰক্ষাৰ কথা আজিৰ দিনত হুজুৰে উত্থাপন কৰি তেখেতসকলে একশ্যনত নামিছে নাগৰিক সমাজে এই চৰকাৰখনৰ লগত এটলিষ্ট ভোট দিয়াৰ কাৰণে মই কোৱা নাই কিন্তু এই ট্ৰাইবেল বেল্ট এণ্ড ব্লক সুৰক্ষাৰ কাৰণে সকলোৱে এই চৰকাৰখনক সহমত কৰি আমাৰ নাগৰিক সমাজৰ সিদ্ধান্ত অতি শীঘ্ৰে মানে দুদিনৰ ভিতৰত যদি প্ৰেৰণ কৰে অহাকালি আমাৰ CC2 কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যনৰ আমাৰ এটা ডাঙৰ অভিৱৰ্তন আছে গুৱাহাটীত আৰু অহা এসপ্তাহৰ ভিতৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ট্ৰাইবেল অৰ্গেনাইজেশ্যনসমূহৰ লগত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কথা আলোচনা কৰাৰ কাৰণে আমাক আমন্ত্ৰণ জনাইছে যাতে সেই আমন্ত্ৰণ কৰা সময়ত যেতিয়া আমি আলোচনাত বহিম আলোচনাত বহা সময়ত এই আমাৰ জুনাই মুৰকং চেলেক্ট ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যি আমাৰ নাগৰিক সমাজৰ এই আজিৰ সিদ্ধান্তটোক তাতে আমি প্লেচ কৰি তাৰ সিদ্ধান্ত এটা গ্ৰহণ কৰিব পৰাৰ ব্যৱস্থা যাতে আমাৰ আজিৰ এই নাগৰিক সমাজে কৰিব পাৰে তাৰ ব্যৱস্থা আপোনালোকে সকলোৱে কৰিবৰ কাৰণে মই হুজুৰে আপোনালোকৰ ওচৰত মই দাবী উত্থাপন কৰিছোঁ প্ৰস্তাৱ আগবঢ়াইছোঁ আপোনালোকে আজিৰ এই সুযোগটো যাতে এলান কৰি গ্ৰহণ কৰে আৰু এই প্ৰস্তাৱটো অতি শীঘ্ৰে CDCৰ থ্ৰু দি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক যাতে এই দুদিনৰ ভিতৰত পোৱাকৈ প্ৰস্তাৱটো প্ৰেৰণ কৰিব পৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তাৰ আশা মই ৰাখি
আগতীয়া কথা বতৰাবোৰক মই আপোনালোকক অৱগত কৰাৰ কথাবোৰক মই ইমানতে সমাপ্ত কৰিছোঁ। সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মুৰ্কংচেলেক ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো সুৰক্ষা কৰা আমাৰ সকলোৰ দায়িত্ব, ইয়াত থকা খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ দায়িত্ব, খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলৰ দায়িত্ব, গোৰ্খাৰো দায়িত্ব, আহোমৰো দায়িত্ব, চুতীয়াৰো দায়িত্ব, ইয়াত থকা ভাৰতীয় মানুহ যি খিলঞ্জীয়া ভাৰতীয় মানুহ এখেতসকলৰো দায়িত্ব। আৰু এই খিলঞ্জীয়া ভাৰতীয়সকলকো মই অনুৰোধ জনাম, আপোনালোকে ইয়াত ব্যৱসায় প্ৰতিষ্ঠান কৰি আছে, সি মাৰোৱাৰী বিহাৰীৰ পৰা আৰম্ভ কৰি হিন্দীভাষী বাঙালীৰ পৰা আৰম্ভ কৰি সকলোৱে ভাৰতীয়, যি ভাৰতীয় মূলৰ সকলো মানুহ, ভাৰতীয় মূলৰ মুছলমান মানুহ আছে ইয়াত, যিসকলে ক'ব বিচাৰিলে মিয়া বুলি ক'লে মুছলমানৰ কথা ক'ব বিচাৰে। মই এখেতসকলকো অনুৰোধ জনাইছোঁ, খিলঞ্জীয়া মুছলমানসকল যিসকল আছে সেই মুছলমানসকলকো আমাৰ এই জোনাইবাসী নাগৰিক সমাজৰ লগত সহমত প্ৰকাশ কৰি আপোনালোকে আমাৰ লগত সহযোগ দিব বুলি আশা ব্যক্ত কৰি মোৰ চমু ভাষণ ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।